বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কৃষ্ণাংগীৰ পৰাই আৰম্ভ কৰিছোঁ। কৃষ্ণাংগীয়ে কি খাই আছে চাওকচোন। এয়া বন্ধাকবি আলু ভাজি আৰু তাৰ লগত ব্ৰেড খাই আছে। আজিকালি চব কাম নিজে কৰিব পৰা হৈছে, একো কৰি দিব নিদিয়ে। কিন্তু নিজে নোৱাৰেও, কিন্তু চেষ্টা পূৰা কৰে নিজে কৰিবলৈ কামটো। এয়া খাই হোৱাৰ পিছত ফেনখন পালে এইখন লৈ ইফালৰ পৰা সিফাল সিফাল কৰি আছে। মই ৰিংকিমণিয়ে স্বাগতম জনাইছোঁ ৰিংকিমণিজ ভ্লগৰ অন্য এটি ভিডিঅ' লৈ। কিবা এটা বিশেষ কামত গুৱাহাটীলৈ আহিব লগা হ'ল। আহি হীৰাহঁতৰ ৰুমতো সোমালোঁ এপাক। ইয়াতে দুপৰীয়া ভাত খাই যামগৈ। কৃষ্ণাংগীয়ে চাওকচোন মোৰ লগত লাগি আছে, পাপাকক লাগে। কি লিখি আছা? আহি পালোঁ কাপোৰ কানি সলাই লৈ। এইফালে কৃষ্ণাংগীয়ে পঢ়িব লাগিছে। আৰু কি লিখি আছা? হা? তোমাৰ নাম কি? পাপাৰ নাম? মাৰ নাম? গাঁৱৰ নাম? জিলা? পোষ্ট অফিচ? থানা? থানা কি? ৰাজ্য? দেশ? বাবা গুড গাৰ্ল। কি কৰি আছা? কিয়? গোটেইখিনি মোৰ ক'ব ফালে পৰা একবাৰ। হৈছে। এনেহ'লে চিঞৰিবৰ সময়ত ইমান ডাঙৰ ডাঙৰকৈ চিঞৰে, কিন্তু কিবা এটা সুধিলে তাইৰ মুখৰ পৰা মাতে নোলায়। আৰু জেকেট পিন্ধিছে চাওকচোন। এয়া এইবাৰ ভালকৈ পিন্ধাই দিব লাগে, পিন্ধাই দিলোঁ। এইবাৰ আকৌ ঠাণ্ডা খুলি লাগলি দিব মানুহ লাগে। কি কাপোৰ খুলি দিয়ে নেকি? কি হৈছে? আকৌ ক দাবি অ'। এইফালে এইখিনি জলফাইৰ আচাৰ বনালোঁ, কেনেকুৱা হৈছে ক'বচোন। আৰু এতিয়া বনাব লৈছোঁ পনীৰ অকণমান আনি থোৱা আছিলে, সেইখিনিকে বনাই লওঁ। এয়া কেপচিকাম, মটৰ, বিলাহী, পনীৰ এইখিনি কাটি লৈছোঁ। এইফালে এয়া পিঁয়াজ। মই এনেই বনাম আৰু চিম্পুলকৈ, পেষ্ট নবনোৱাকৈ। প্ৰথমে পনীৰখিনি অকণমান সময় ভাজি ল'ম, তেলতে দি দিছোঁ। পনীৰখিনি হৈ গ'ল ভাজি। এতিয়া সেইখিনি তেলতে মই পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজি লৈ ইয়াতে আদা নহৰু খুন্দি লোৱাখিনি দি দিলোঁ। এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম। এতিয়া দি দিছোঁ বিলাহীখিনি আৰু ইয়াতে নিমখ, হালধি, অকণমান জিৰা গুড়ি, বিশেষ মছলা নিদিওঁ আৰু এইখিনিয়ে। এতিয়া বিলাহীখিনি ভাজি হোৱাৰ পিছত ইয়াতে মটৰখিনি দি দিছোঁ। মটৰখিনি সিজি আহিল। এতিয়া কেপচিকামখিনিও দি লৈছোঁ। এতিয়া ইয়াতে দি ল'লোঁ পানী, অলপ জুলীয়াকৈ বনাম, ইমান গ্ৰেভি কৰি নবনাওঁ। এয়া ৰেডি হৈ গ'ল পনীৰৰ আঞ্জা। মই দুদিনমান আগতে ঘৰতে পেৰা বনাইছিলোঁ। ঘৰৰ পৰা গাখীৰ দি পঠাইছিলে, এই গাখীৰেৰে কেনেকৈনো বনালোঁ ভাবিলোঁ ৰেচিপিটো দি দিওঁ। এয়া গাখীৰ লৈ লৈছোঁ। ইয়াত 3 পোৱামান হ'ব আৰু গাখীৰ। তাতে মই এয়া পেকেট ব্ৰেডে আছিলে, এই পেকেটটো দি দিলোঁ বাৰ্ডৰ গাখীৰ। এতিয়া এইখিনি উতলাই থাকিম কমি যোৱালৈকে। এয়া কমি আধা হৈ গ'ল। মই ইয়াতে চেনিও দি লৈছিলোঁ। আৰু এয়া চাওকচোন, এতিয়া ধুনীয়াকৈ গোট মাৰিব ধৰিছে আৰু গাখীৰখিনি। এইখিনি সময়ত ঘনকৈ লৰাই থাকিব লাগে, নহ'লে তলত লাগি যায়। মোৰ অকণমান লাগি গৈছে, কৃষ্ণাংগীয়ে কান্দিলে যাব লগা হয় যে। এতিয়া ঠাণ্ডা হ'বলৈ ৰাখি দিছিলোঁ। এয়া ঠাণ্ডা হোৱাৰ পিছত এনেকুৱাকৈ পেৰা আকৃতিৰ কৰি বনাই ল'ম, খাবলৈ ধুনীয়া হয়। ৰাতিৰ সাজত বনাব লৈছোঁ মাংস। তেলতে অকণমান পাঁচফোৰণ দি পিঁয়াজখিনি ভাজি লৈছোঁ। অকণমান পিঁয়াজ ৰাখিও থৈছোঁ, বাকীখিনি যোগাৰ কৰি লৈছোঁ। এতিয়া মাংসখিনি দি দিছোঁ তেলত, দি লৈ এইখিনি ৰঙচুৱাকৈ অকণমান সময় ভাজি লৈছোঁ। ইয়াত নিমখ দি দিছোঁ, হালধি দিয়া নাই। এতিয়া ইয়াতে আলু, ৰাখি থোৱা পিঁয়াজ, আদা নহৰু, বিলাহী গোটেইবিলাক দি দিলোঁ। লগতে গুড়ি মছলাখিনি দিছোঁ, গৰম মছলা, মিট মছলা আৰু
ধনিয়া গুড়ি, জিৰা গুড়ি আৰু হালধি। এয়া মাংস ভাজি হৈ গ'ল। এতিয়া ইয়াত অলপ অলপকৈ পানী দি এইখিনি সিজালৈকে মই ভাজি থাকিম। এয়া ভাজি হৈ গ'ল। ইয়াতে 3 পিচমান উলিয়াই ৰাখিলোঁ ভজা মাংস খাবলৈ। বাকীখিনিত মই পানী দি দিলোঁ। এয়া আমাৰ মাংস ৰেডি। আজিলৈ ভিডিঅ'টো মানে